Hello guys, welcome back to my new vlog. So this is vlog to aram pore so eta cycle pra mane aji moi goi aso bozar leke to agote jone bandhobi rokhi ase to teo logote jam aji bozar leke to bolok to ei site ami bortoman mane goi aso cycle deo bondhu mor thobole goi ase moi tereke dukan jai ako ami belek gari jaba lagbo to eikhini moi পয়সা কত করেছো বেলা পর এই তো আর এটা কথা এখন আমার স্কুল ফোন যাও এই কোন নাম বিচারা যখন আমি বিদ্যালয় তো ফাইনালি আমি দোকানে ফেলে পালো তো এতিয়া যাব লাগে বুঝা লাগে সেটা আমি কই আছে বর্তমান বাজার লেকে এতিয়া মই পয়সা কাটিং করে দিছি এখানে তো এতিয়া বজাৰত গৈ লগ পাইছো তো ধুনীয়া সৌন্দৰ্যৰে ভৰা এতিয়া ৰাস্তাৰ মাজে আমি গৈ আছো বৰ্তমান এতিয়া বজাৰলৈকে তো বলকচোন আৰু ৰাস্তাবোৰ চাই অলপ ধুনীয়া ধুনীয়া ভিউ মানে ধুনীয়া গছ গছনি আছে সেউজীয়া ধাননিৰে ভৰা পথাৰ আছে তো বলক So guys, এই চাওক ৰাস্তাবোৰ কিমান ধুনীয়া সেউজীয়া গছেৰে ভৰা তো আমি ইয়াৰ মাজেৰে গৈ আছো বৰ্তমান আৰু এইফালে পথাৰ চাও না বে কিমান ধুনীয়া চাও কিমান ধুনীয়া লাগছে চাও আৰু ফাইনেলি এইফালে আমি আহি পালো এতিয়া বজাৰ লাহেকৈ এইখন বজাৰখন দেখিছে নিশ্চয় আমি বৰ্তমান গৈ আছো তাতে তো আমি আপোনালোকক লগ পাইছো দেই বাই ফাইনেলি আমি আহি পালো এতিয়া বজাৰলৈকে এইফালে চাওক এয়া হৈছে পথাৰ আৰু পিছত আছে বান্ধৱী কেইজনী তো এতিয়া মানে গৈ আছো সেইফালে ফুৰিবলৈ অলপ তো স্কুলৰ পৰা আহি গ'ল পোৱালীবিলাক মানে জিকি এতিয়া গৈ আছো বৰ্তমান অলপ ফুৰিবলৈকে এইফালে গৈ আছো বৰ্তমান আমি এতিয়া পিছতো আছে এতিয়া বৰষুণ দিছে অলপ তো এতিয়া জিকি আছো আমি তো এতিয়া গৈ আছো মানে এইফালে আমাৰ পিহিজনীৰ ঘৰলৈকে তো এতিয়া বলক চাই আহোঁগৈ এইফালে চাওক আৰু ধুনীয়া সেউজীয়া ভিউ আপোনালোকে চালে মজা পাব আমি আহি পালো এতিয়া বৰ্তমান এইফালে এতিয়া অলপ বৰষুণ আৰু ইয়াৰ পৰা যাওঁ আৰু এতিয়া বৰষুণ ছয়হঁতৰ ঘৰত চাহ খাবলৈ দিছে মেৰি বিস্কুট আৰু কুকিজ বিস্কুট ফাইনেলি আমি এতিয়া আহিলোঁ তেওঁলোকৰ পৰা তো এতিয়া অলপ বজাৰত সোমাওঁ আৰু ঘৰলৈ যাওঁ তো বলকচোন বজাৰখন চাব অলপ কিবা বস্তু ল'ব আছে সেইখিনি অলপ গৈ তো এইফালে পিছত আহি আছে আৰু মই এতিয়া গৈ আছোঁ বৰ্তমান এইফালে বজাৰলৈকে তো বলক তাতে লগ পাই আছোঁ আকৌ এতিয়া ফাইনেলি আমি আহি পালোঁ বজাৰখন এইখন আছে প্লিজ তো ইয়াৰ পৰা বস্তুখিনি লৈ এতিয়া তো এইফালে বজাৰখন চাব পাৰে
তো এতিয়া লগৰ বস্তুবিলাক so guys this is the Moduki Bazaar guys finally বজাৰ চজাৰ হৈ এতিয়া guys finally আমাৰ বজাৰ চজাৰ লোৱা হৈ গ'ল এতিয়া ঘৰত যাব লাগে এতিয়া এইফালে ৰ'ব মই দেখাইছা বজাৰখিনি এতিয়া ঘৰত যাম so আকৌ আহিলোঁ back to home তো এতিয়া গৈ আছোঁ ঘৰলৈকে খৰত Stuck in limbo, nothing works in my head. I'm moving so slow, shadows lurk all around. In my sorrow, can't focus, I'm distracted. And I don't know what to do. Each time I try to get past it, in the end I think of you. Nothing's fine here without you. The sun won't shine till you come through. Till you come back, I'm missing you. Can't help myself, I'm missing you. I can't stand this life alone. Don't make sense now that you're gone. Till you come back, I'm missing you. Can't help myself, I'm missing you. It's so hard to breathe when you're not here with me. And tough is still to live, I don't know how to be. In my lonely mind, I play the same movie. Everything's a mess, it's plain to see. It's so hard to breathe when you're not here with me. And tough is still to live, I don't know how to be. In my lonely mind, I play the same movie. Everything's a mess, it's plain to see. Before this, used to think I knew where to go. Now I see that there is so much I don't know. I lost count, and my sense of direction. I am fighting against my own emotions. Can't focus, I'm distracted. And I don't know what to do. Each time I try to get past it, in the end I think of you. Nothing's fine here without you. The sun won't shine till you come through. Till you come back, I'm missing you. Can't help myself, I'm missing you. I can't stand this life alone. Don't make sense now that you're gone. Till you come back, I'm missing you. Can't help myself, I'm missing you. You just take up all the space in my mind. so guys finally I'm up to the time বহন সেইফালে গ'ল তো এতিয়া সদায় অলপ পানী মই দিনে মানে পইচা গোটাই কৰি দিছোঁ যদি অলপ উল্টা হৈছে আপোনালোকে ক্ষমা কৰি দিব so guys finally আমি লৈকে বজাৰ চজাৰ লৈ ঘৰলৈ গৈ আছোঁ বৰ্তমানে গৈ আছোঁ গৈ আছোঁ ক'ত পাইছোঁ গৈ আছে এতিয়া ঘৰলৈকে পাম মাৰিতে শেষ কৰি ভাল লাগছে
এতিয়া যাইছোঁ আমাৰ লাইফত অলপমান আছে আকৌ তো ঘৰ পাম আৰু এতিয়া ঘৰ ইমান পোৱালি নিচিনাকৈ লৈ আহিছোঁ এয়া ইমান গুঠৰ বস্তু ইমান ভাগৰ লাগছে ভাগৰ লাগিছি ঘৰ পালো ঘৰ পালো কৰিলা ফাইনেলি পাম আৰু এতিয়া ঘৰ গাইছ ফাইনেলি পালো ঘৰ আহি পালো এতিয়া ঘৰ সো গাইস এইখিনি আছিলে যদি ভিডিওটো ভাল লাগিছে লাইক কৰি দিব চেনেলটো নতুনকৈ চাই আছে যদি সাবস্ক্রাইব কৰি দিব লগ পাম গাইস অন্য এটা ব্লগৰ সৈতে তেতিয়ালৈকে বাই Lately, I've been lying to myself. No, I need to get some help. Hoping you could save me.